নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম চাৰাগাৰী যুদ্ধৰ বিষয়ে, য'ত 21জন শিখ সেনাই আফগানৰ 10,000 সৈনিকৰ সৈতে যুদ্ধ কৰি নিজৰ বীৰত্বৰ প্ৰমাণ দিছিল। আমি কেৱল সেইবিলাক যুদ্ধৰ বিষয়ে জানো যিবোৰৰ বিষয়ে বুৰঞ্জী কিতাপত লিপিবদ্ধ হৈ আছে, কিন্তু ইয়াৰ বাহিৰেও এনে বহুতো কথা আছে যিবোৰ আমি সকলোৱে জনাটো উচিত। আশা কৰোঁ চাৰাগাৰী যুদ্ধৰ বিষয়ে পাছলৈ ইতিহাসৰ কিতাপত সন্নিৱিষ্ট কৰে যেন। অৱশ্যে বৰ্তমান চাৰাগাৰী যুদ্ধক ভিত্তি কৰি 3খন হিন্দী বোলছবি যেনে ছন অফ চৰ্দাৰ, বেটল অফ চাৰাগ্ৰাহী আৰু কেচাৰী নামৰ ছবিকেইখন ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে, য'ত কেচাৰী ছবিখনত থকা তেৰী মিট্টি গানটো স্বদেশ আৰু বিদেশতো বহু জনপ্ৰিয়। 1897 চন। চাৰাগাৰী কিলা তেতিয়াৰ ব্ৰিটিছ ইণ্ডিয়াৰ হাতত আছিল আৰু বৰ্তমান এই কিলা পাকিস্তানৰ খেৱৰ পাটচৌকা প্ৰান্তত আছে। উল্লেখযোগ্য যে তেতিয়া ভাৰত ব্ৰিটিছৰ অধীনত আছিল আৰু বহুতো ভাৰতীয় লোকে ব্ৰিটিছ আৰ্মিত ভৰ্তি হৈছিল। ব্ৰিটিছ সেনা প্ৰমুখ্যে চাৰাগাৰী কিলাৰ সুৰক্ষাৰ বাবে ব্ৰিটিছ ইণ্ডিয়াৰ 36জন শিখ ৰেজিমেণ্টৰ 21জন শিখ সৈনিকৰ তাৰ দায়িত্বত আছিল। ব্ৰিটিছে নিজৰ সীমা বৃদ্ধি কৰিবলৈ প্ৰায়ে আফগানীসকলৰ ওপৰত আক্ৰমণ কৰিছিল। সেইবাবে 12 ছেপ্টেম্বৰ 1857 চনত ৰাতিপুৱাৰ সময়ত আফ্ৰিদি আৰু আফগানসকল একেলগ হৈ প্ৰায় 10,000 সৈনিকক লৈ চাৰাগাৰী কিলাত আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছিল। শিখ সেনাসকল আফগান শত্ৰু সৈনিকক দেখি আচৰিত হৈছিল আৰু ৰেজিমেণ্টৰ ছিগনেল ইনচাৰ্জ গুৰমুখ সিঙে ব্ৰিটিছ সেনা প্ৰমুখ্যে সহায় বিচাৰি বাৰ্তা প্ৰেৰণ কৰে আৰু তেতিয়া ব্ৰিটিছ সেনা প্ৰমুখ্যে ক'লে, ইমান সোনকালে তালৈ সৈন্য পঠোৱাটো সম্ভৱপৰ নহয় আৰু সেই 20জন সৈনিকক প্ৰাণ বচাই কিলাৰ পৰা পলাই যাবলৈ আদেশ দিছিল। কিন্তু ভাৰতৰ শিখ সেনাসকলে তাৰ পৰা আঁতৰি নগৈ 10,000 আফগানী সৈনিকৰ সৈতে মৃত্যুৰ অন্তিম সময়লৈ যুদ্ধ কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু গোটেই কেইজন সৈনিকে নিজৰ নিজৰ বন্দুক লৈ কিলাৰ ওপৰৰ পৰা আফগানী শত্ৰুৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে। দুই ফালৰ পৰা বহুত সময় গুলীবৰ্ষণ হয়। এই গুলীবৰ্ষণত হাজাৰ হাজাৰ আফগানী সৈন্যৰ মৃত্যু হয় আৰু তেওঁলোকৰ লগৰ কেইবাজনো শিখ সৈন্যৰ মৃত্যু হয়। এফালে আফগানী সৈন্যৰ আন এটা দল আগবাঢ়ি আহি কিলাৰ দুৱাৰ ভাঙিবলৈ বহুতবাৰ চেষ্টা কৰিছিল, কিন্তু কিলাৰ দুৱাৰ ভাঙিব পৰা নাছিল। অৱশেষত কিলাৰ দুৱাৰ ভাঙিবলৈ সক্ষম হয় আৰু কিলাৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰে। তেতিয়া ভাৰতীয় শিখ সেনাসকলৰ লগত বেছি গুলী বাৰুদ নাছিলে আৰু শিখসকলে তৰোৱাল হাতত লৈ আফগানীৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভ কৰিলে। আফগানী সেনাৰ সংখ্যা বহুত বেছি আছিল আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰাটো সম্ভৱ নাছিল। তথাপিও শিখসকলে মৃত্যুৰ অন্তিম সময়লৈ যুদ্ধ কৰে আৰু অৱশেষত যুদ্ধত জয়ী হয়। এই যুদ্ধত গোটেই কেইজন শিখ সৈনিকৰ মৃত্যু হৈছিল।